সিহঁত যদি ধুমুহা হয় মই জুই হয় আৰু জুইত যিমানেই বতাহ লাগে সিমানেই ডাঙৰকৈ জ্বলে। ৰঘুপতি এখন অসমীয়া ছবি শ্ৰী ৰঘুপতি। ৰামচন্দ্ৰৰ জন্ম হৈছিল লংকাৰ ৰাৱণ বিনাশ কৰিবলৈ। লংকাৰ ৰাৱণ বিনাশ হ'ল সঁচা, কিন্তু তাৰ পিছত জন্ম হ'ল হেজাৰ হেজাৰ ৰাৱণ। এইখন অসমীয়া ছবিত দুৰ্দান্ত অভিনয় কৰিছে ৰবি শৰ্মা, প্ৰীতি কংকনা, প্ৰিয়ম পল্লৱী, সিদ্ধাৰ্থ শৰ্মা, অৰুণ নাথ, অৰুণ হাজৰিকা, ৰীণা বৰা, ৰাজ শৰ্মা, বৰ্ণালী পূজাৰী, সীমা বৰুৱা, সঞ্জীৱ বুঢ়াগোহাঁই, কুকিল শইকীয়া, মনজিৎ শৰ্মা আৰু চুমকি কছাৰীয়ে। এতিয়া আমি জানো হওক 2 জুনতে হললৈ অহা শ্ৰী ৰঘুপতি কিমান টকা উপাৰ্জন কৰিলে আজিলৈকে। এতিয়া আমি আপোনালোক ক'ব লৈছোঁ 4 দিনত কিমান ইনকাম কৰিলে ৰঘুপতিয়ে। বৰ ভয় লাগে পাই দিওঁতে থওঁতে দাই লাগে বুলি। তাতে গৃহিণী নথকা ঘৰ যে আমাৰ এনেকুৱাই আৰু। শান্তিত আছা? কি ক'লে? তেখেত শান্তিত থকাৰ কামনা কৰিছিল। ৰঘুপতিৰ 4 দিনৰ ইনকাম 1.40 crore প্লাছ। কি তুমি গাঁৱত গৈ চাকৰি কৰিবা? মাষ্টৰনী বাইদেউ। ৰঘুপতিৰ ইনকাম প্ৰথম দিনা অৰ্থাৎ 2 তাৰিখে ইনকাম হৈছে 17 লাখ। ডে 2 অৰ্থাৎ 3 তাৰিখে ইনকাম 38.8 লাখ। 4 তাৰিখে ইনকাম হৈছে 41.7 লাখ আৰু 5 নম্বৰ দিনা ইনকাম হৈছে 43 লাখ। মই কোন সেইটো পিছত গম পাম। এইখন ছবিত আপোনালোকে দেখিবলৈ পাব 90 দশকৰ অভিনেতা অৰুণ নাথক এক ব্যতিক্ৰম ৰূপত। বহুত পাৱাৰফুল মানুহ ইনভলভ হৈ আছে। ইহঁত ধুমুহা হয় বে, ধুমুহা। সিহঁত যদি ধুমুহা হয় মই জুই হয় আৰু জুইত যিমানেই বতাহ লাগে সিমানেই ডাঙৰকৈ জ্বলে।